খাৰুপেটীয়া মহাবিদ্যালয়ত তলা বন্ধ কাৰ্যসূচী। খাৰুপেটীয়া কলেজৰ মেইন গেটৰ সন্মুখত বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ। নামভৰ্তিকৰণৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী নামভৰ্তিৰ বাবে এই প্ৰতিবাদ। খাৰুপেটীয়া মহাবিদ্যালয়ৰ সন্মুখত বিভিন্ন দল সংগঠনৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলে কৰিলে উক্ত প্ৰতিবাদ কাৰ্যসূচী। নামভৰ্তিৰ পৰা বঞ্চিত হোৱা ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰিলে এই প্ৰতিবাদ। মহাবিদ্যালয়খনত স্নাতক মহলাত নামভৰ্তিকৰণৰ বাবে দৰঙৰ মষ্ট ৱান্টেড বিভিন্ন ডকাইতি হত্যাকাণ্ডৰ মূল অভিযুক্ত আশাবাবু আজি গ্ৰেপ্তাৰ। দৰঙৰ জ্যেষ্ঠ অধিবক্তা মঙলদৈৰ বিনয় ঘোষৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। বিগত কেইবাবছৰ ধৰি গুৱাহাটীকে ধৰি দৰং জিলাৰ বিভিন্ন স্থানত চুৰি ডকাইতি হত্যাকাণ্ডৰ আদিৰ সৈতে জড়িত হৈ আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা মষ্ট ৱান্টেড আশাবাবুক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। দৰঙৰ ধৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কাকতি আৰু খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰাজ মোহন ডেকাৰ যুটীয়া অভিযানত আটক কৰিবলৈ সক্ষম হয় কুখ্যাত আশাবাবুক। ভবিষ্যতলৈ খেলি মেলি নচলিব। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ খেলি মেলি নচলিব। একতা জিন্দাবাদ। আমাৰ দাবী মানি লওক। আলোচনাই হোৱা নাই আপুনি গাড়ী হোৱাব আপোনালোকে আকৌ এনেকৈ লাগিব সেইটো কথা কৈ আছে। আমচু মুছা ইত্তেহাদ ফ্ৰণ্ট সংগ্ৰাম পৰিষদকে আদি কৰি দৰং জিলাত যিমান অৰাজনৈতিক ৰাজনৈতিক দল সংগঠন আছে গোটেই দল সংগঠনে মিলি খাৰুপেটীয়া মহাবিদ্যালয় নামভৰ্তিকৰণৰ পৰা বঞ্চিত 600 ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণৰ সপক্ষে আজি আমি তলাবন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। উক্ত কাৰ্যসূচীৰ মুখ্যতঃ দাবীটোৱে আছিল যে আমাৰ খাৰুপেটীয়া মহাবিদ্যালয়খন হৈছে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান। ইয়াৰ বাহিৰে বিকল্প কোনো শিক্ষানুষ্ঠান নাই। যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিব নোৱাৰে এই ছাত্ৰ ছাত্ৰীসকলে ক'তো নামভৰ্তিকৰণ কৰিব নোৱাৰে। গতিকে আমি যোৱাবাৰো আমাৰ প্ৰায় 600মান ছাত্ৰ ছাত্ৰীয়ে বঞ্চিত হৈছিল। তেওঁলোকৰ উচ্চ শিক্ষাৰ পৰা তেওঁলোকে আজি বঞ্চিত হৈ আছে। গতিকে এইবাৰো অনুৰূপ ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে আমি আগতীয়াকৈ এইবাৰ আমি দাবী উত্থাপন কৰিছিলোঁ যে আমাৰ এই বঞ্চিত ছাত্ৰ ছাত্ৰীখিনিক নামভৰ্তিকৰণ কৰিব লাগে। আজি আমাৰ দাবীৰ প্ৰতি কলেজৰ অধ্যক্ষ মহোদয়ে আমাৰ দাবীৰ প্ৰতি সন্মান জনায়। পৰৱৰ্তী পৰ্যায়ত এই সমস্যাটো সমাধান নকৰিলে আৰু আজি এই যিসকল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে এই ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'ব। এজন ভাৰতীয় নাগৰিক হিচাপে উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ কাৰণ নাই। গতিকে আমি ভাবোঁ শিক্ষামন্ত্ৰীয়ে তৎকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু নতুনকৈ কোনো ডিগ্ৰী মহাবিদ্যালয় ইয়াতে অনুষ্ঠানটো গঢ় লৈ নুঠাৰ আগমুহূৰ্তলৈকে এইখন মহাবিদ্যালয়ত যিকেইজন ছাত্ৰই ইয়াতে নামভৰ্তি কৰিব বিচাৰিব তেখেতসকলক নামভৰ্তি কৰাৰ সুযোগ দিব লাগে। চাওক, শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি এটা কথাই ক'ব বিচাৰোঁ, আপোনাৰ শিক্ষানীতিৰ পৰিৱৰ্তন কৰক আৰু আপুনি আৰু বহুত ডিগ্ৰী মহাবিদ্যালয় খুলিব লগা আছে সেইখিনি কৰক। কাৰণ ইয়াতে বৃহত্তৰ দৰং জিলাৰ ভিতৰত পূব মঙলদৈ যিটো এৰিয়া বৃহত্তৰ এৰিয়া সেই এৰিয়াবিলাকত এটাই মহাবিদ্যালয়, সেইটো হ'ল খাৰুপেটীয়া মহাবিদ্যালয়। আৰু এখন মহাবিদ্যালয় আছে জলগত দীনদয়াল মহাবিদ্যালয় এটা আছে, তাতে অনলি ছায়েন্স ষ্ট্ৰীমটো আছে, আৰ্টছ ষ্ট্ৰীমটো নাই। আজি আৰ্টছৰ ষ্টুডেণ্টবিলাকে এডমিশ্যন ল'বৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। ইভেন ছায়েন্সৰ ষ্টুডেণ্টবিলাকো হাহাকাৰ কৰিব লগা হৈছে। মেক্সিমাম ষ্টুডেণ্ট আজি প্ৰাইভেট বিদ্যালয়সমূহত কৰিব লগা হৈছে। গতিকে চৰকাৰে এই ব্যৱস্থাসমূহ কৰিব লাগে আৰু যদি নকৰে আজিৰ যিটো আন্দোলন এই আন্দোলনটো আৰু তীব্ৰতৰ কৰা হ'ব।